স্বাগতম জনালো আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল অনুভৱ আসামৰ এক বিশেষ অনুষ্ঠান যাৰ নাম হৈছে শিল্পী হোৱাৰ অনুভৱ। শিল্পী হলে মানুহৰ কি অনুভৱ হয়, কেনেধৰণৰ অনুভৱ হয়, হয়তো কোনোবাই গায়ক হৈ শিল্পী হৈছে, কোনোবাই এক্টিং কৰি এক্টৰ হৈ শিল্পী হৈছে আৰু বিভিন্ন ধৰণৰ শিল্পী হৈছে। এই শিল্পী হলে কেনেকুৱা অনুভৱ হয় আজি আপোনালোকক শিল্পীৰ মুখেৰে শুনাম। আপোনালোকৰ শিল্পী হোৱাৰ অনুভৱ কি আপোনালোকে জানিব পাৰিব। আজি আপোনালোকে চাইছে আমাৰ অসমত বিভিন্ন ধৰণৰ শিল্পী, নৱপ্ৰজন্মৰ শিল্পী ওলাই আহি আছে। আপোনালোকৰ মাজলৈ বহুত আপোনালোকৰ আদৰি লোৱা বহুতো গীত আপোনালোকে শুনি আছে ইউটিউবৰ জৰিয়তে আৰু বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছে আমাৰ নৱপ্ৰজন্মৰ শিল্পীসকলে। বিভিন্ন ধৰণৰ গীত, এক্টিং আৰু বিভিন্ন ধৰণৰ বহুতো যি মনোৰঞ্জনৰ কাৰণে বহুতো ভিডিঅ' আহি আছে। আজি আমাৰ মাজত অনুভৱ আসামৰ ইউটিউব চেনেল অনুভৱ আসামত আমাৰ অতিথি হৈ আহিছে। আজি আমাৰ মাজত শিল্পী হোৱাৰ অনুভৱ অনুষ্ঠানত আহিছে আমাৰ নৱপ্ৰজন্মৰ মৈৰাবাৰীৰ দ্বিতীয় জুবিন বুলি জনা এক শিল্পী, যি শিল্পী এতিয়াও সম্পূৰ্ণৰূপে শিল্পী হৈ গঢ়ি উঠা নাই, শিল্পী হোৱাৰ পথত আমাৰ মাজত উপস্থিত আছে। আজি ষ্টুডিঅ'ত আপোনালোকে প্ৰত্যক্ষ কৰি আছে আমাৰ মাজত। ৱেলকাম সাব্বিৰ, স্বাগতম জনাইছোঁ আমাৰ অনুভৱ আসামৰ বিশেষ অনুষ্ঠান শিল্পী হোৱাৰ অনুভৱলৈ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ অনুভৱ আসাম ইউটিউব চেনেলৰ কৰ্মকৰ্তাসকললৈ। হয়, সাব্বিৰ হুছেইন, আপোনাক আজি মৈৰাবাৰীত আপোনাৰ যি আপোনাক নৱপ্ৰজন্মই আপোনাক বিচাৰি থাকে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হ'লে কালচাৰেল যি প্ৰগ্ৰামটো হয়, সাংস্কৃতিক অনুষ্ঠান হয়, তাত সাব্বিৰক মাতিম এনেকুৱা এটা হেৰি হৈ যায় যে কেতিয়াবা কথা পাতিলেই যে সাব্বিৰ এনেকুৱা আপুনি কেনেধৰণে আপুনি আপোনাৰ হেৰিটো বনাইছে, মানুহৰ মাজত জনপ্ৰিয়তা আপুনি অৰ্জন কৰিছে, দুই এষাৰ ক'লে আমি ভাল পাম। মই নিজেও নাজানো কেনেকৈ মই জনপ্ৰিয়তা অৰ্জন কৰিছোঁ। মোৰ সুৰ কেনেকুৱা এইটো মই নাজানো। মানুহে মোক আদৰি লৈছে। যুৱ প্ৰজন্মই ক'ৰবাত ফাংচন হ'লে, ক'ৰবাত কিবা হ'লে মোক মাতিব আহে। আপোনাৰ লাইফত কিমান ফাংচন কৰিছে আপুনি? কৰিছোঁ 20-22টা মান কৰিছোঁ। আৰু ষ্টেজ প্ৰগ্ৰাম? ষ্টেজ প্ৰগ্ৰাম। স্কুল কলেজ আৰু বেলেগ কিবা? বেলেগ নাই, স্কুল কলেজতে কৰিছোঁ। অনলি স্কুল কলেজত সাংস্কৃতিক অনুষ্ঠান হৈছে। হয়। আৰু সাব্বিৰ হুছেইন, আপোনাক আৰু এটা প্ৰশ্ন, আপুনি কাক অনুসৰণ কৰি আপুনি শিল্পী হোৱাৰ আপোনাৰ প্ৰথম ইচ্ছা কেতিয়া হৈছিলে যে মই গায়ক হ'ম? মই মানে সৰুতে জুবিনদাৰ গানবিলাক শুনি থাকোঁ, ভিডিঅ' চাই থাকোঁ। আৰু মই যেতিয়া ক্লাছ 9ত পঢ়োঁ তেতিয়া আকৌ নগৰ আমাৰ বিষ্ণু শৰ্মা আৰু কণ্ঠশিল্পী, তাক লগ পালোঁ, তাৰ লগত ভাল বন্ধুত্ব হ'ল। তাৰ পৰা মই অনুপ্ৰেৰণা পাইছোঁ। জুবিনদাকো মই বহুত ভাল পাওঁ। জুবিনদাৰ গানবিলাক মই গাই থাকোঁ এনি টাইম। চাগে আপোনাৰ জুবিনৰ অনুৰাগীৰ কাৰণে আপুনি জুবিনৰ গানবিলাক বেছি গায়, মৈৰাবাৰীত দ্বিতীয় জুবিন হিচাপে আপোনাৰ নাম পৰিচিত হৈছে। হয়, আপোনাৰ মুখেৰে জুবিনদাৰ এটি দুকলিমান গান শুনিব বিচাৰিছোঁ আৰু দৰ্শকেও আপোনাক বিচাৰে, কাৰণ যিহেতু দ্বিতীয় জুবিন নাম পাইছে, আমাৰ মনোৰঞ্জনৰ কাৰণে আপুনি দুকলি গাই দিয়ক। সপোনে এতিয়া জানা ফুলিবলে শিকিলে তোমাৰে যে উঠতে, সপোনে হয়নে তোমাকে উমলো, জীৱনে মৰণে তোমাকে সামৰো, প্ৰীতিৰে নাজৰিৰে তোমাকে বান্ধো, জানো ময়ো জানো। সাব্বিৰে কয় যে তাৰ সুৰ ইমান ভাল নহয়, সি নিজেও নাজানে কেনেকৈ মানুহ আদৰি লৈছে। দৰ্শক আপোনালোকে প্ৰত্যক্ষ কৰিলেই সাব্বিৰৰ কিমান ধুনীয়া সুৰ, ইমান কণ্ঠটো তাৰ ইমান ভাল লাগিল, অন্তৰ চুই যোৱা তাৰ কণ্ঠ। সাব্বিৰে কয় যে সুৰটো ভাল নহয় বুলি আপুনি কৈছে। সঁচাকৈ আপোনাক আজি বহুত ভাল লাগিল, দৰ্শকেও শুনিলে। আপুনি ইমানখিনি বহুতো আগুৱালে। আগতে যিহেতু কোনেও গম পোৱা নাছিলে যে সাব্বিৰ হয় গান গায় নে কি কৰে। আপুনি হয়তো কিছুমান প্ৰগ্ৰাম ফ্লিপ কৰিছে ন, বহুত প্ৰগ্ৰাম আপুনি ফ্লিপ কৰিছে, মই গম পাইছোঁ। যে ময়ো শুনিছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰলৈ আজি আহিছোঁ। আমাৰ যিহেতু ময়ো মৈৰাবাৰীৰ, আৰু সেইকাৰণে মই আহিলোঁ যে সাব্বিৰে যিহেতু বহুতো আমাৰ মনোৰঞ্জনৰ কাৰণে, আপোনালোকক বিশেষ এঠাতে মই এটা কথা কওঁ, আমাৰ মনোৰঞ্জনৰ কাৰণে সাব্বিৰ হুছেইনে বহুতো বিনামূলীয়াকৈ অনুষ্ঠান কৰিছে, বহুতো ষ্টেজ প্ৰগ্ৰাম কৰিছে, য'ত নেকি সাব্বিৰে এপইচাও লোৱা নাই। বাল্যকালৰ পৰা আপুনি কোনখন স্কুলত পঢ়িছিলে,
কোনখন স্কুলৰ পৰা আপুনি কি পঢ়িছিলে আপোনাৰ জীৱনৰ আৰু আপোনাৰ প্ৰথমৰ পৰা আপুনি এতিয়ালৈকে আপুনি কোনখন কলেজলৈকে পঢ়ি আছে তাৰ বিষয়ে অলপ আপোনাৰ যি অনুৰাগী মৈৰাবাৰীতো আপোনাৰ বহুত অনুৰাগী আছে বা এতিয়া যদি শুনে হয়তো আজিৰ প্ৰগ্ৰামৰ জৰিয়তে আপোনাৰ অনুৰাগী আৰু বাঢ়িব পাৰে। ডাঙৰীয়া, মই ক্লাছ 1 to 4 লৈকে মই পঢ়িছোঁ মৈৰাবাৰী হিন্দী স্কুলত। পাছত আকৌ ক্লাছ 5ৰ পৰা 10 লৈকে পঢ়িছোঁ মই মৈৰাবাৰী আজান শংকৰ বিদ্যাপীঠত। পাছত আকৌ হাই ছেকেণ্ডেৰীটো কৰিছোঁ মই ঢিংকেবিত, আৰু বৰ্তমান বিকম কৰি আছোঁ মই নগাঁও GNDG কমাৰ্চ কলেজত। তাৰমানে আপোনাৰ বাল্যকালৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল আমাৰ মৈৰাবাৰীৰ হিন্দী স্কুলৰ পৰা। যেহেতু হিন্দী স্কুলত সংস্কৃতিৰ বিভিন্ন ধৰণৰ প্ৰদৰ্শন কৰি দেখা পোৱা যায়, বিভিন্ন দিনত সাংস্কৃতিক অনুষ্ঠান হয়, সেয়ে সৰুৰে পৰা আপুনি চাগে এনেকুৱা হেৰি পাই আহিছে। যিহেতু আমি শিল্পী হোৱাৰ অনুভৱ অনুষ্ঠানত আপোনাক মাতিছোঁ, আপোনাক মাতাৰ পিছত আৰু আপোনাৰ যিহেতু শিল্পী, আপুনি এজন ছিংগাৰ হ'বলৈ গৈ আছে ভৱিষ্যত দিনত। আপুনি যেতিয়া ছিংগাৰ হৈছে তেতিয়া আমাৰ মানুহে চাই আছে, আমাৰ দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আমাৰ মাজত ছাব্বিৰ আছে। ছাব্বিৰক যিহেতু গায়ক হ'বলৈ গৈ আছে ভৱিষ্যত দিনত, আৰু ছাব্বিৰৰ মুখেৰে গান নুশুনিলে জানো ভাল লাগিব। সেয়ে আমি ছাব্বিৰৰ মুখেৰে আৰু 2 কলিমান গুণগুণাই দিবৰ কাৰণে যিকোনো ভাল লগা গীত ছাব্বিৰৰ মুখেৰে মই শুনিব বিচাৰিছোঁ আপোনালোকে সকলোৰ কাৰণে। জুবিনদাৰ গানেই গাওঁ এতিয়া। ঐ নাহৰ পাতৰ ৰহতে ঐ জিলিকে মোৰ জুনৈ, ঐ হাইলাখ তোৰে মুখনি, ঐ পদুম তগৰ ফুলিলে, ঐ ফুলিলে মোৰ শেৱালি, ঐ মৰমত কপে বুকুখনি, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজত উঠিছে প্ৰীতিৰে লহৰ, ঐ নাহৰ ফুলাৰ বতৰ, ঐ নাহৰ মোৰ মৰমৰ, ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ আনিলি তই বহাগৰে খবৰ। হয়, আপোনালোকে সকলোৱে শুনিলে ছাব্বিৰৰ কিমান ধুনীয়া কণ্ঠ, সুমধুৰ কণ্ঠ। ছাব্বিৰৰ কণ্ঠৰে বহুতো গীত শুনিলে আৰু শুনি যাম আগলৈ, কিন্তু ছাব্বিৰৰ মুখেৰে এতিয়া আপোনালোকৰ যদি মঞ্চত আপোনালোকৰ সংগীতানুষ্ঠান যি সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত আপোনালোকে ছাব্বিৰক গায়ক হিচাপে নিব বিচাৰে, আপোনালোকৰ ছিংগাৰ হিচাপে নিব বিচাৰে, তেতিয়াহ'লে ছাব্বিৰৰ মুখেৰে শুনক কি কৰিব লাগিব, ক'ত যোগাযোগ কৰিব লাগিব, ছাব্বিৰে জনাই দিব। এতিয়া ছাব্বিৰ ডাঙৰীয়া, আপুনি এতিয়া হয় ছাব্বিৰ যেতিয়া তুমি মোৰ সমনী, আপুনি তুমি বুলি ক'লেই বেছি ভাল হ'ব, বেয়া যদি নোপোৱা আৰু তুমি বুলি সম্বোধন কৰি আছোঁ। তুমি ক'ত যোগাযোগ কৰিলে তোমাক ক'ব তোমাৰ মুখেৰে অলপ আমাৰ ৰাইজৰ কাৰণে, তোমাৰ অনুৰাগীৰ কাৰণে, আৰু ৰাইজে যিসকলে তোমাৰ গান শুনি ভাল পাইছে সেই গানৰ কাৰণে তোমাক ক'ত যোগাযোগ কৰিলে তোমাক হেৰি পাব? আৰু মোক অনুভৱ আছাম চেনেলৰ যোগেদি মোক মঞ্চত পাবলৈ মোৰ কণ্টেক্ট নাম্বাৰ আছে 7576088823। এইটো মোৰ ভোডাফোন নাম্বাৰ হয়। আৰু এটা নাম্বাৰ আছে এয়াৰটেল, এইটো 7638063727। হয়, আৰু যোগাযোগ কৰিব হ'লে ছাব্বিৰক আপোনালোকে আমাৰ অনুভৱ আছামৰ জৰিয়তে যোগাযোগ কৰিব পাৰে। আমাৰ অনুভৱ আছামৰ ইমেইল আছে, হোৱাটছআপ আছে, ফেচবুক আছে। আপোনালোকক স্ক্ৰীণত দি দিয়া হ'ব, আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি স্ক্ৰীণত দিয়া নম্বৰৰ লগত যোগাযোগ কৰক আপোনালোকে। আৰু ছাব্বিৰে যি নাম্বাৰ আপোনালোকক ক'লে মুখেৰে, আপোনালোকে সেই নাম্বাৰতো যোগাযোগ কৰিব পাৰে। আৰু আপোনালোক আগন্তুক দিনক আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পী, নাট্যকাৰ, গীতিকাৰ আদি কৰি বিভিন্ন ধৰণৰ শিল্পীক আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। আমি যো-জা চলাই আছো। আগন্তুক দিনত আমাৰ শিল্পী হোৱাৰ অনুভৱ অনুষ্ঠানত আৰু বিভিন্ন জনপ্ৰিয় শিল্পীসকল আহি আমাৰ আপোনালোকক মনোৰঞ্জনৰ কাৰণে, আপোনালোকক সন্তুষ্টিৰ কাৰণে আমাৰ অনুভৱ চেনেলৰ জৰিয়তে আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে যদি এনেধৰণৰ অসমৰ বিভিন্ন ধৰণৰ জনপ্ৰিয় শিল্পীসকলৰ অনুষ্ঠান চাব বিচাৰে, তেনেহলে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে চাব এটাৰ লগতে এটা বেল আইকন আছে, সেইটো প্ৰেছ কৰাৰ কাৰণে পাহৰি নাযাব কিন্তু। আৰু যদি আপোনালোকে ভাবে যে
আমাৰ চেনেলৰ জৰিয়তে আমি ইমান কষ্ট কৰিছো আৰু ইমান হেৰি কৰাৰ পিছতো যদি আপোনালোকে ভাবে যে চেনেলখন আৰু আগবাঢ়ি যাক তাৰ কাৰণে আপোনালোকে অলপ শ্বেয়াৰ কৰিব আৰু লাইক কমেন্ট কৰিব ভাল হলেও কমেন্ট কৰিব বেয়া হলেও কমেন্ট কৰিব বেয়া হলে কমেন্ট কৰিলে আমি যিখিনি ভুল হৈছে সেইখিনি আমি যেহেতু আমি নতুনত্বৰ দিশত এখোজ আগুৱাই গৈ আছো আমাৰ চেনেলৰ মেইন উদ্দেশ্য হৈছে নতুনত্বৰ দিশত এখোজ তাতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আঙুলিয়াই দিব আমি শুধৰাই পুনৰ চেষ্টা কৰি যাম আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আমি সদায় আপোনালোকৰ মাজলৈ আহি যাম প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে আপোনাৰ শিল্পী হোৱাৰ অনুভৱ অনুষ্ঠানত এজন নতুন শিল্পীক আপোনালোকৰ মাজলৈ লৈ আহিম চাবলৈ নাপাহৰিব অনুভৱ আসাম ইউটিউব চেনেল ধন্যবাদ মই খালিদ আহমেদে বিদায় লৈছো শিল্পী হোৱাৰ অনুষ্ঠানৰ পৰা